বজাৰৰ পৰা গাহৰি মাংস আনিবলৈ গৈ আছোঁ। এইফালে ফাৰ্ষ্ট টাইম আজি গাহৰি মাংস আনিবলৈ গৈ আছোঁ। আৰু আজি হৈছে পবিত্ৰ মহালয়া। সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এতিয়া গৈ লওঁ, এইফালে স্কুটি উলিয়াই গৈছে। আজি ফাৰ্ষ্ট টাইম গাহৰি মাংস আনিব গৈ আছোঁ। চাওঁ, আৰু আমাৰ ঘৰৰ ওচৰতে, বেছি দূৰ নহয় বাৰু। এতিয়া দুইজনীয়ে গৈ আছোঁ। ৰ'বা দেই, ৰ'বা। এতিয়া ধুনীয়াকৈ গৈ আছোঁ। মাংস বেলেগ মাংস আনিছোঁ বাৰু, বজাৰ কৰিছোঁ। গাহৰি মাংস আনি পোৱা নাই। আজি সেইতে গাহৰি মাংস লৈ আহোঁগৈ। ইয়াতে লৈ লওঁ। পাই গ'লোহি গাহৰি মাংস পূৰা পেলাই। গাহৰি লৈ গ'লোঁ, আৰু আমাৰ ঘৰৰ ওচৰতে, বেছি দূৰ নহয়, চানমাৰী তিনিআলি বুলি কয়। পূৰা গাহৰি লৈ ল'লোঁ। আমি দুইজনে আজি গাহৰি খাওঁগৈ। গাহৰি লৈ ল'লোঁ, লোৱাৰ পিছত এতিয়া গৈ আছোঁ তিনিচুকীয়া কলেজৰ ওচৰতে। তাত মানে বজাৰ বহে, কি পাওঁ চাওঁগৈ। আৰু ভাবিছোঁ অলপ চব্জি লৈ ল'ম। চব্জি মানে ঘৰত নাই বুলি, নাই মানে অকণমান লৈ ল'ম। এতিয়া গৈ লওঁ, চাই থাকক। পাই গ'লোহি বৰঠাকুৰ নাৰ্ছিং হোম। আমাৰ ঘৰৰ বেছি নালাগে, 10 মিনিটমান আহিলে পাই যাওঁ। ইয়াতে লৈছিলোঁ মই, মানে স্কুটিখন লৈছিলোঁ। পাই গ'লো বজাৰ। এফালে ধুনীয়াকৈ চব্জি ল'লা, ইমান ধুনীয়া ধুনীয়া চব্জি আছে। 5 টকা তাত দুটাকে দিয়কচোন, দুটা দিয়ক। বস্তু ইমান দাম, এটা ঔটেঙাত 5 টকা, দুটা দিলে 10, দুটাত মানে 10 টকা। একো নাই। ক'ৰ পৰা আহিছে আপুনি? শদিয়াৰ হয়, একদম শদিয়াৰ পৰা এইফালে ৰাতিপুৱাই আহিলে ন? অঁ, আমাৰ ঘৰৰ ওচৰতে হয়। ভিডিঅ' কৰি আছোঁ। আৰু কচু দিয়ক 1 কেজি। কিমান ভিডিঅ' কৰোঁ কেজি। গাইছ, ইমান ডাঙৰ ডাঙৰ কেকো এইবোৰ চাওক। ৱাও, মাই গড, আজি দেখিছোঁ মই। ওলাইছে এই এনেকৈ এৰি দিলে যাবগৈ চব। ফালে লৈ ল'লোঁ ঢেকীয়া আৰু কেঁকুৰা লৈ ল'লোঁ। একদম আজি গাহৰি কেঁকুৰা সকলোবোৰ চানডে পূৰা পাৰ্টি চলিব। ফটা আছে নেকি? আমাৰ ইয়াত দোকান বজাৰ কৰি ল'লোঁ। গৈ আছোঁ এতিয়া আকৌ অলপ মানে একমাহ এইফালে আমি একদম চালিহা নগৰ হয়, এইফালে একদম মানে এপাক ফুৰি যাওঁ আৰু কি পাওঁ লৈ মানে চাই গৈ আছোঁ আৰু কি পাওঁ।
আজি একদম মানে ইমান সি পাঁচআলি কয় তিনিচুকীয়া পাঁচআলি চবতে ভিৰ আজি দেওবাৰ ইমান ভিৰ হাই কৈছিলে ন ইমান ভিৰ একদম চবতে ভিৰ আৰু চব্জি ইমান ধুনীয়া ফুল ওলাইছে এই জিয়া নেকি জিয়া নহয় নকলিয়ে হয় বাৰু তথাপি ধুনীয়া লাগিছে ইমান ভিৰ আজি একদম দেওবাৰ এইফালে এতিয়া পাই গ'লে আমি চলিহানগৰ ফিল্ড পাই গ'লে জেলেপি বেছি ভাবিছোঁ টাউন নগ'লোগৈ জেলেপি আকৌ দোকানী পোৱা নাই কি কৰোঁ আজি কিন্তু বতৰ চাই কিন্তু বহুত মজা হেপী দুৰ্গা পূজা সকলোলৈকে মোৰ বজাৰ কৰিবলৈ আছে বজাৰ কৰা হোৱাই নাই আপোনালোকে ভিডিঅ' পাই থাকিব ভিডিঅ' মানে পাই থাকিব এইফালে অলপ দেখাই দিছোঁ আপোনালোকক বিহুতলী হয় ইয়াতে পূজাৰ একদম মানে পূজাৰ মণ্ডপ বনাই আছে এইফালে অকণমান দেখাই দিছোঁ এইফালে পাৰ হৈ গৈছোঁ বিচাৰি বিচাৰি একদম মিঠাই দোকান পাই গ'লোহি এইফালে একদম ধুনীয়াকৈ গোটেইবোৰ মিঠাই একদম এতিয়া লৈ লওঁ ধুনীয়াকৈ জেলেপি তাৰপিছত গৈ খাই আছোঁ পূজা বতৰ জেলেপি নাখালে কেনেকৈ হ'ব হয় নাই এইফালে আধা কেজি লৈ লৈছোঁ কমো নহয় আধা কেজি লৈ ল'লোঁ পূৰা আধা কেজি ল'লোঁ এতিয়া যা আকৌ আৰু এটা কাম আছে পাৰ্চেল এটা আহি গ'ল এতিয়া পাৰ্চেলটো লৈ লওঁগৈ প্ৰথমতে যাব লাগিব বাইপাছ পিনে যাব লাগিব বাইপাছত ৰৈ আছে পাৰ্চেলটো অটো এতিয়া পাই গ'লোহি চুবজনী সন্ধিয়া চুক পাই গ'লোহি এতিয়া আকৌ গৈ আছোঁ বৰপুৰী হয় আপোনাৰ বাইপাছ গৈ আছোঁ আহি থাকোঁতে যেনেকুৱা বৰষুণ দি দিলে মানে সেইফালে নাই দহদীয়া চুকফালে এইফালে নাই একদম এইফালে বৰপুৰী পাই গ'লো একদম এনেকুৱা বৰষুণ দিছে নাপাওঁ এনেকুৱা ধাৰাসাৰ বৰষুণ হৈছে একদম মানে গমেই নাপাওঁ এইপিনে সেই ভগৱান তিমি কিন্তু মজা লাগিছে মোৰ বৰষুণৰ তিমি এতিয়াও মজা লাগে মজা ওলাই গ'ল এতিয়া পাৰ্চেলটো লৈ ল'লোঁ ইমান জলদি আহিলোঁ তিতি আহিছোঁ ৰৈ নাথাকে বোলে ইমান মানে বেছি আৰু ন একদম মই এইটো তিতি নচাওঁ এইফালে ইমান তিতি শেষেই মানে ইমান বেয়া বৰষুণ দিছে ইয়াত পূৰা বৰষুণ দি পৰি আছে এনেকুৱা সেইফালে এয়া অৱস্থা একদম মানে এইফালে পুৰা জোৰ দিছে বৰষুণ ৰৈ দিলোঁ এতিয়া তিতি শেষেই হয় A few moments later. ঘৰ আহি পাই গ'লো আৰু এতিয়া গোটেই কাপোৰ চাপোৰ খুলি ল'লোঁ ইমান তিতিলোঁ নহয় ইমান ডাঙৰ বৰষুণ দিলে হঠাতে মানে বতৰটো ৰ'দ দি আছিলে এতিয়া কি কৰোঁ চাহ অলপ মানে জেলেপি এখন খাই চাওঁ কেনেকুৱা তই কৰিছে খা ট্ৰাই কৰিছোঁ খাবলৈ ভাল লাগিছে পূজা জেলেপি খোৱা নাই খাবা দেই মই খুব ভাল পাওঁ মই এনেও মিঠাই খাই খাম কেঁকুৰাকেইটা ঘৰলৈ লৈ আহিলোঁ এতিয়া মানে বাল্টিঙত ধুনীয়াকৈ ভৰাই থোৱা হৈছে ইহঁতক আজি চাটনি বনাব বোলে মইতো জানিছোঁ মোৰ বোলো বহুত ভয় লাগে এইফালে কেনেকৈ চাফা কৰিব কেনেকৈ বনাই দেখাই আছোঁ আপোনালোকক গাইজ গোটেইখিনি বনাই মেলি ৰেডি হৈ গ'ল এইফালে আছে দালি আৰু ঔটেঙা এইফালে গাহৰি আনিছিলোঁ যে এইফালে লাই শাক আৰু গাহৰি এইফালে হৈছে ঢেকীয়া ভাজি এইফালে নেমু জলকীয়া এইখিনি কেঁকুৰা চাটনি আৰু কেঁকুৰা চাটনি মই আগতে খাই পোৱা নাই আজি প্ৰথম খাম আৰু প্ৰথমতে চাটনি অকণমান টেষ্ট কৰি চাওঁ বহুত জ্বলা আৰু বহুত মজা
এই গাহৰি খোৱা নাই আজিকালি খাওঁ পুৰা শিকি গ'লি ন বহুত মুখৰ পৰা আৱাজ ওলাই আছে আপোনালোকে বজাই বজাই খাইছে বোলে মানে কেমেৰাটো মানে এতিয়া খাওঁতে মই নিজে গম পোৱা নাই আৰু যেতিয়া ভিডিঅ'টো মানে বনোৱা হয় যে তেতিয়া চোৱাৰ পিছত মানে বহুত মুখৰ পৰা আৱাজ ওলাই দেখি ন এইটো খাই লওঁ বহুত ধুনীয়াকৈ টেষ্টি খানা ৰখিব পৰা নাই একদম গোটেইখিনি বজাৰৰ পৰা অনা বোলে ঔটেঙা পুৰা বইল দালি বহুত টেঙা एकदम बाटी खाली प्लेट खाली बहुत मजा লাগিছে গাহৰি চৰ্বি মই খাই বহুত ভাল লাগে চৰ্বি বেলেগে বেয়া পায় মই কিন্তু খাই ভাল পাওঁ বহুত ভোক লাগিছিলে আৰু এটা বাজি গ'ল আমি এতিয়া খাই খতম এতিয়া মানে ভাত খাই দিলোঁ এতিয়া যে কৈছিলোঁ অনলাইন আহোঁতে যে লৈ আহিছিলোঁ অনলাইনৰ বস্তু কি দিছিলোঁ চাওঁ কেইবাটাও বস্তু দিছিলোঁ এতিয়া কোনটো আহিলে তাকে চাওঁ বোলে এনেও আনবক্সিং কৰি মোক খুব বেছি ভাল লাগে টান টান বেবী ফৰক দিছিলোঁ পূজাত মানে মোৰ মানে ভাগিন আৰু ভতিজা ছোৱালী আছে 3জনীমান ঘৰুৱা মানে সিহঁতে মানে এইকেইটি মানে পূজা দিবৰ কাৰণে বহুত মৰম লাগিছিলে সেইকাৰণে মানে এইকেইটা অৰ্ডাৰ দি দিছিলোঁ আজি আহি গ'ল ফাইনেলি কেনেকুৱা লাগিছে ক'ব এটা আৰু দেখাম আপোনালোকক এইফালে গোটেইকেইটা ইমান মৰম লগা মানে চাওক এইটো পিংক কালাৰ ইমান ধুনীয়া লাগিছে তিনিটা চাৰিটা ৱাও চাৰিটা ফ্ৰক আহিছে এইটো চাওক এইটো হোৱাইট একদম মানে এইফালে চাওক ইমান ধুনীয়া ধুনীয়া এই গোট চাৰিটা আহি গ'ল চাৰিটা আহিলে আৰু এইটো কি কালাৰ এইটো অৰেঞ্জ আৰু ৰেড
ইমান মজা চাৰিটা ভাল তুমি ওচৰলৈ আহাচোন এইফালে এইফালে দেখাই দিয়া চাৰিটা এইফালে এইটো ৱাও কি মজা চাৰিজনী মই গিফ্ট দিম পূজাত মানে আৰু খুব কমতে মই অফাৰ পাইছোঁ এইটো 349 ন অঁ 349ত মই চাৰিটা ফ্ৰক পাইছোঁ চাৰিটা কি মজা চব একদম খুব কটনৰ হয় দেই একদম চিলিকৰ নহয় এইবোৰ কটন কাপোৰ এইফালে একদম কটন ৱাও ভাল লাগিছে ন ফ্ৰককেইটা বহুত মজা লাগিছে সঁচাকৈ ডাঙৰ মানুহৰ কোৱাখিনি ভাল আছে এইটো চব হোৱাইট কালাৰ একদম গোটেইকেইটা একদম কটনৰ হয় ইয়াত মানে গোটেইকেইটা কটনৰ ডিজাইনিংটো ভাল লাগে ডিজাইনিং চব